হেল্ল' এভৰিৱান, আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেল দাপোন সপোনলৈ স্বাগতম জনাইছোঁ। যিহেতু আজি বছৰৰ প্ৰথম দিন আৰু 1 জানুৱাৰী, তাতে সোমবাৰ, গতিকে ভগৱানৰ ওচৰত ঘৰখনৰ হৈ নিজৰ হৈ সেৱা জনাবলৈ গৈছোঁ, যাতে বছৰটো ভালে কুশলে যায়, অপয়া অমংগল দূৰ হয়। আৰু আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। এয়া মন্দিৰত গ'লোঁ, ওচৰতে বৰ্তাজনৰ ঘৰত গৈ গাড়ী থলোঁ। তাৰপিছত দাদাই মই গৈ দোকানত থালি কিনিলোঁ, চাকি ধূপ এনেকৈ কিনিলোঁ। যিহেতু ঘিউ চাকি দিব লাগে আৰু বাহিৰতে দিব লাগে, ভিতৰত প্ৰসাদ দিব পাৰি। গতিকে আমি চাকি জ্বলাবলৈ কাৰণে যাব লৈছোঁ। ইমান মানুহৰ ভিৰ, মানে পূজাত যিমান হয় তাতোতকৈ বেছি, আৰু যিহেতু সোমবাৰো পৰিলে আৰু 1 জানুৱাৰী, গতিকে মানুহৰ সমাগমটো বহুতেই দেখা গৈছে, ভাল লাগিছে। আৰু যিহেতু মোৰ ঘৰ ওচৰতে মন্দিৰৰ, গতিকে ভাবিলোঁ যেন এপাক তাৰ পৰাই আহোঁগৈ, গতিকে আহিলোঁ। এয়া গৈ আছোঁ, সোমোৱা গেটটোতেই বহুত ভিৰ। তাৰপিছত আমি গৈ পেলাই, দাদা আৰু মই গৈছিলোঁ। তাৰপিছত তাত গৈ পেলাই চাকি জ্বলালোঁ, ধূপ চাকি ধুনীয়াকৈ জ্বলালোঁ বাহিৰতে। যিহেতু ভিতৰত চাকি জ্বলাব মানা আছে, গতিকে বাহিৰতে ভালকৈ তেওঁক সেৱা সৎকাৰ কৰিলোঁ। কৰি লৈ ভিতৰলৈ গ'লোঁ। ভিতৰতো ইমান ভিৰ, ৰখিব নোৱাৰি, মানে লাইন পাতিব দিছে ন। যিহেতু লাইন পাতিলে বহুতো দেৰি হৈ যাবগৈ, আৰু 1টা বজাত শুনিছোঁ মন্দিৰ বন্ধ কৰি দিব, কিবা ভোগৰ ব্যৱস্থা কৰিছে। গতিকে আমি লাইনৰ বাহিৰতে দুৱাৰমুখৰ ওচৰতে ৰখি যেনিবা সোমাই গ'লোঁ। আপোনালোকো যদি আহিছে তেনেহ'লে গম পাইছে চাগে, আৰু বহুতো মানুহ যিহেতু দেখিছোঁ, গতিকে ভাবিছোঁ আপোনালোকো আহিছে চাগে। 2023 চনটোত কি পালোঁ কি হেৰুৱালোঁ সেইবোৰ ধৰি নাথাকি, এতিয়া 2024 চনটোক ভালকৈ যাতে আগুৱাই লৈ যাব পাৰোঁ, পঢ়া শুনাৰ প্ৰতি সকলো দিশতে যাতে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰেই কামনা কৰি ভগৱানৰ ওচৰত এগছি চাকি বন্তি লৈ আশীষ ল'বলৈ আহিছোঁ, যাতে এই বছৰটো যাতে ভালে কুশলে, কিবা যদি অপয়া মংগল আছে সকলোখিনি দূৰ কৰি দিয়ে যাতে মহাদেৱে। গতিকে আমি ভিতৰলৈ গৈ আছোঁ, দেখিছে ইমান মানুহৰ ভিৰ, তাতে ৰ'দটোও বহুত দিছে, আৰু মোৰ গাও ইমান এটা ভাল পোৱাই নাই। গতিকে আমি দাদা মই আৰু আহি আছোঁ, দাদা আগত মই পিছে পিছে। সি কি কয়, বহুত মানুহ, তোক কৈছিলোঁ ন সন্ধিয়া আনিম বুলি। একো নাই, যিহেতু চাকি দিয়াৰ কথা আছে, গতিকে একো নোখোৱাকৈ আহিলে ভাল লাগে মনটো দিয়কচোন। আৰু ভিতৰতে আমি আৰতি চাবলৈ সৌভাগ্য পালোঁ। আপোনালোকে দেখিলেই হয়তো কিমান ভিৰ দেখিছে সোমোৱা সেইটোতে। গতিকে বেছি দেৰি নকৰিলোঁ, ঘৰৰ পৰা 10টা মানতে গ'লোঁ, কিন্তু তাৰ পৰা ওলাইছোঁ 11:30 বজাত, আৰু বেছি দেৰি নকৰিলোঁ। তাৰপিছত দেখিছেনে, একদম মানে কি বুলি ক'ম আৰু, আমাৰ ঘৰৰ ওচৰতে এনেকুৱা এটা মন্দিৰ হৈ আমি নিজকে গৌৰৱান্বিত বুলি ভাবোঁ। বহুত ভাল লাগে, বহুত দূৰৰ মানুহ ভক্ত ইয়াত আহিছে 1 জানুৱাৰী বুলি, নতুন বছৰৰ প্ৰথমটো সোমবাৰ বুলি। গতিকে সকলোৰে মংগল হওক, সকলোৰে মনৰ আশাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। আৰু আমি ঘৰলৈ বুলি উভতিলোঁ। তেনেকৈ আজি ভিডিঅ' বনোৱাৰ হেৰি নাছিলে, গতিকে আপোনালোকৰ বাবে এটা সৰুকৈ ভিডিঅ' বনালোঁ। কি হৈছে নহৈছে সেয়া নাজানো। তাৰপিছত দাদাৰো কিবা কাম আছে, সেই গতিকে আজিলৈ আহিছোঁ, বাই বাই।